আপুনি কেতিয়াবা ভাবিছেনে যে এজন মানুহে মাত্ৰ এটা চিন্তাৰ জৰিয়তে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰকৰ অংশীদাৰ হ'ব পাৰে? নেপোলিয়ন হিলৰ বিশ্ববিখ্যাত কিতাপ থিংক এণ্ড গ্ৰো ৰিচৰ প্ৰথম অধ্যায়ত কোৱা হৈছে, থটছ আৰ থিংছ, অৰ্থাৎ চিন্তাবোৰ কেৱল কল্পনা নহয়, সেইবোৰ আচল বস্তু। আজি আমি জানিম এজন সাধাৰণ মানুহ কেনেকৈ তেওঁৰ অটল ইচ্ছা আৰু নিৰন্তৰ চিন্তাৰ বলত এজন সফল ব্যৱসায়ী হৈ পৰিল। যদি আপুনি ভাবিছে যে আপোনাৰ ওচৰত একো নাই, তেন্তে এই ভিডিঅ'টোৱে আপোনাৰ ধাৰণা সলাই দিব। কাহিনীটো আৰম্ভ হৈছিল এডিছন চি বাৰ্নছ নামৰ এজন যুৱকৰ সৈতে। তেওঁৰ একমাত্ৰ লক্ষ্য আছিল মহান আৱিষ্কাৰক থমাছ আলভা এডিছনৰ লগত কাম কৰা। তেওঁৰ অধীনত নহয়, বৰঞ্চ তেওঁৰ পাৰ্টনাৰ হিচাপে কাম কৰা। তেওঁৰ হাতত টকা নাছিল, এডিছনক তেওঁ চিনিয়ে নাপাইছিল, আনকি নিউ জাৰ্চিলৈ যাবলৈ ৰেলৰ টিকটৰ পইচাও নাছিল। কিন্তু তেওঁৰ ওচৰত আছিল এটা বাৰ্নিং ডিজায়াৰ বা জ্বলন্ত ইচ্ছা। বাৰ্নছে মালবাহী ৰেলত উঠি এডিছনৰ লেবৰেটৰীত উপস্থিত হ'ল। তেওঁক দেখিবলৈ এজন দৰিদ্ৰ ভিক্ষাৰীৰ দৰে আছিল, কিন্তু এডিছনে তেওঁৰ চকুহালত এক অদ্ভুত দৃঢ়তা দেখিলে। এডিছনে তেওঁক এটা সাধাৰণ কাম দিলে। বাৰ্নছে সেই সুযোগটো গ্ৰহণ কৰিলে আৰু মনে প্ৰাণে বিশ্বাস কৰি থাকিলে যে তেওঁ এডিছনৰ পাৰ্টনাৰ হ'বলৈ আহিছে। পাছলৈ বাৰ্নছে এডিছনৰ ডিক্টেটিং মেচিন বিক্ৰী কৰাৰ এক বিশাল দায়িত্ব পালে আৰু সঁচাকৈয়ে তেওঁ এডিছনৰ অংশীদাৰ হৈ পৰিল। এই অধ্যায়ৰ পৰা আমি তিনিটা প্ৰেক্টিকেল কথা শিকিব পাৰোঁ। প্ৰথমতে, ডেফিনিটনেছ অফ পাৰ্পোজ। আপুনি জীৱনত কি বিচাৰে সেইটো একেবাৰে স্পষ্ট হ'ব লাগে। বাৰ্নছে কেৱল কাম নালাগে বুলিছিল, তেওঁক পাৰ্টনাৰশ্বিপ লাগে বুলি স্পষ্ট আছিল। দ্বিতীয়তে, বাৰ্নিং ডিজায়াৰ। আপোনাৰ লক্ষ্যটো কেৱল এটা ইচ্ছা নহয়, এক নিচা বা অবচেশ্যন হ'ব লাগিব। 3 নম্বৰতে,